वेलकम टू माय यूट्यूब चैनल गौरांग ब्लॉग्स। आज आम जा धारेश्वरी मंदिर तो अपने चाई थी और इसे मोर लगे इया मुन दादा तो मोर मामार अपा है इतना अपने चाई थी जाई थी बहुत धुनिया परिवेश है चाबलिया तो चाई थी और फाइनेलि आम पालो इतना आदा बय सो जाई आसो लाहे लाहे चाई थक और या गाड़ी दादा চেষ্টা কৰি আপোনালোককো দেখাব চেষ্টা কৰিম তো আপোনালোকে এতিয়া চাই থাকক আৰু এতিয়া অলপমান চাই লওক ৰাস্তাটো পৰিৱেশটো শুৱালকুছিৰ পৰিৱেশ চাই লওক এতিয়া আজি বতৰটো ইমান এটা ভাল নহয় তো নাহিলে ভাল হয় এই চাইডে যাওক guys, এতিয়া কিন্তু এটা দুখৰ খবৰ তো বৰষুণ আহিলেও অলপ অলপ বৰষুণ পেলাইছে দেখিব লাগিব কিজানি ডাক্তৰে দেখাব নোৱাৰি অলপ অলপ দেখাম বেয়া নাপাব ফাইনেলি আমি আহি গ'লো বেলত ৰাইট চাইডে লৈ তোমাৰ কেনেকুৱা লাগিছে আহি পেলাই ভালে লাগিছে ন তোমাৰ ফাৰ্ষ্ট টাইম তোমাৰ যাই আছোঁ ভালে লাগিব নিশ্চয় আপোনালোকৰো ভাল লাগিব চাগে যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক আৰু ছাবস্ক্ৰাইবটো কৰি থ'ব নে কি কয় আৰু ফাইনেলি আমি মন্দিৰ পাই গ'লোঁ আপোনালোকে চব মন্দিৰৰ পৰিৱেশ অলপমান যাই আছোঁ এতিয়া আমি যাওঁ মন্দিৰত কৃষ্ণ আৰু ইয়াত ধূপ চুপ লৈ ল'লোঁ ইয়াতে চাকি জ্বলাব লাগিব এতিয়া মোৰ দাদা যাই আছে দাদাও যাই আছে আগত মুন্দৰা এইখন লৈ লওঁচোন এইখন লৈ লওঁচোন এতিয়া এই যাই আছো চাকি তাকি জ্বলাই যাওঁ সেই গাইছোঁ খচক না সেই তাৰ পৰা আহি আছোঁ আৰু আছে আৰু বহুত উঠিব আছে ভাগত ধৰি গ'ল সিহঁতৰ এইটো চাওকচোন কি ধুনীয়া একদম পৰিৱেশ পথাৰৰ
চ' কিমান মজা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব জেগাখিনি কেনেকুৱা লাগিছে। আৰু এই চাইডে এইটো আহিব পৰা নাই। মজা মজা ফিলিংছ আৰু যাব লাগিব। চ' এই চাইডে আছে দাদা। মইতো বাৰু পাৰোঁ কাৰণ মোৰ দেহাত একো নাই। চ' খিনমিন চলি সেইটো কাৰণে মই আহিব পাৰোঁ। আৰু এই চাইডে যাই আছোঁ আৰু অলপ দিগদাৰ আৰু বহুখিনি আছে। আমাৰ লগে লগে আপোনালোকে আহি থাকিব। আপোনালোকে যদি পাৰে আহিব একবাৰ আৰু আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ইমানখিনি আহিছোঁ। চ' ইয়াৰ বিনিময়ত আপোনালোকৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আৰু আছে কি ধুনীয়া ওপৰত যাই দেখাম বহু আছে আৰু জানে এই ইয়াৰ পৰা আহিছোঁ চাওকচোন আপোনালোকে ইমানখিনি আহিছোঁ। চ' ইফালেও আছে চাওক কি ধুনীয়া পৰিৱেশ। পালোঁ আৰু অলপমান আছে আৰু এইফালে টাৰ্ণিংটো সেইখিনি পাৰ হ'লে তো যাই পাম। চাই থাকক ইয়াৰ কাৰণে মেইন মন্দিৰটো আৰু ওপৰত এটা মন্দিৰ আছে বহুতখিনি ভাল লাগে মন্দিৰটো। তো চাই থাকক এতিয়া এতিয়া ফাইনেলি আহি পালোঁ। চ' বহুতখিনি ভাল লাগে। আৰু এই চাইডে ওপৰৰ পৰা পানী পৰিছে ক'ৰ পৰা পৰিছে কোনো নাজানে কিন্তু বহুত ক'ত বা কি আছে কোনো নাজানে। চ' আহি কেনেকুৱা লাগিল বঢ়িয়া ফিলিংছটো কৰি দিয়া অলপ। একেবাৰে ধুনীয়া লাগিছে মজা আৰু পাম ফিলিংছ। আৰু ইয়াৰে ফিলিংছটো আপোনালোকে আহি চাব তো বহুত মজা ফিলিংছ হয় বহুতে বেছি ভাল লাগে। ধুনীয়া তাৰপিছতে ক'ৰ পৰা আহিছোঁ আপোনালোকে চাই লওকচোন। এই ইয়াৰ পৰা আহিছোঁ এই তলৰ পৰা আহিছোঁ। চ' বহুতখিনি সেই হয় আৰু এতিয়া কিমানখিনি ওপৰত আছোঁ। তোমাৰ ওপৰত যাই কেনেকুৱা লাগিল? বিৰাট ভাল লাগিছে। চ' বহুতে ভাল লাগিছে বোলে। চ' প্ৰথমবাৰ এইবাৰ আহি পাইছে। চ' আপোনালোকেও আহিব নে কি কয়? আপোনালোকে আহিব চাই যাব ধাৰেশ্বৰী মন্দিৰ। এইফালে বহুত ওখ। চ' শুদ্ধ মানে গ'লে কিন্তু আৰু এটা কথা ইয়াৰে পানী কিন্তু কেতিয়াও মানে শেষ নহয়। চ' নন ষ্টপ পৰিয়ে থাকে ইয়াৰে পানী। চ' 12 মাহে পৰি থাকে। চ' ক'ৰ পৰা পৰে কোনো নাজানে কিন্তু। আৰু এই চাইডে অলপ কিবা কানি আছে। চ' দেখাম আমি এই বহা ঠাই আছে আৰু কি ধুনীয়া ধুনীয়া শিল আছে। চব কি ক'ম আৰু মইতো প্ৰথমতে ভাবিছোঁ যাব নোৱাৰিম বুলি কিন্তু অংকুৰ আৰু মেংগই ক'লে যে নহয় বাবাৰ নাম লৈ মোক মহাদেৱে লৈ গ'ল। যেনেকৈ লৈ গৈছে সেনেকৈ নমাই আনিলে। বাবাক ধন্যবাদ। হৰ হৰ মহাদেৱ। আৰু এই হে গাইছ ইফালে চাওকচোন কিমান ডাঙৰ শিল আছে। কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি ফাইনেলি আহি পালোঁ মন্দিৰৰ পৰা ধাৰেশ্বৰী মন্দিৰৰ পৰা। এতিয়া যাই আছোঁ আমি সিদ্ধেশ্বৰ মন্দিৰত। আমাৰ শুৱালকুছিতে হয় এইটো। ত' ইয়াতে আহি বহুতে বেছি ভাল পালে। ত' আৰু আহোঁ বোলে লাগি আছে হয়নে? বহুতে বেছি ভাল লাগিছে। এতিয়া যাই আছোঁ সিদ্ধেশ্বৰী মন্দিৰত। ত' আপোনালোকে আৰু চাই থাকক। সিদ্ধেশ্বৰী মন্দিৰটোতো মোৰ আগৰ ব্লগত চাগে দেখিছে আপোনালোকে কিন্তু ভালে লাগে কিন্তু আহি থকা মন্দিৰ ন তেওঁ চাই থাকক আৰু সিদ্ধেশ্বৰী মন্দিৰ আপোনালোকক দেখাব নোৱাৰিলোঁ কিন্তু বহুতে বেয়া লাগিল সেইটো কাৰণে। চ' আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বাই বাই এতিয়া গুড নাইট। আৰু নতুন ভিডিঅ' লৈ আহি আছোঁ ভাল। চ' সেইবাবে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব। চ' বাই বাই এতিয়া।